নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ সদৌ গহপুৰত অনুষ্ঠিত হোৱা ৰাসৰ কিছু দৃশ্য। ইয়াতে দৈৱকী ৰূপত অভিনয় কৰিছিল অভিনেত্ৰী অমৃতা গগৈ আৰু কংসৰ এক্টিঙো ইয়াতে বহুত ধুনীয়া হৈছে। আৰু ময়ো ইয়াতে এটা সৰু চৰিত্ৰত অভিনয় কৰিছোঁ, তাকে আপোনালোকৰ আগত দেখালোঁ। ভিডিঅ'টো চাই সকলোৱে ভাল পাব বুলি আশা কৰিলোঁ। মই যিহেতু নামনি অসমৰ ছোৱালী, উজনি অসমৰ ৰাসৰ এয়াই মোৰ ফাৰ্ষ্ট অভিজ্ঞতা। সঁচাকৈ বহুত ভাল লাগিল কিন্তু ইয়াৰে ৰাসত অংশগ্ৰহণ কৰি। কি কব আৰু কৈছে নন্দৰণীয়ে বোলে বুঢ়া কালত ল'ৰা সন্তান দিবা গা বোলে 7খন 8খন হৈছে কৈছে এনেই বোলে বুঢ়ী নাচনি তাতে বোলে নাতিনীয়ে ঘৰ দিয়া ভিডিঅ'টো শেষলৈ চোৱাৰ বহুত বহুত ধন্যবাদ। মোৰ চেনেলত সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু আহিব ভিডিঅ'বিলাক চাই থাকিব।